নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু বৰ্তমান আমি গৈ আছোঁ ঘৰলৈ, মানে মোৰ মাৰ ঘৰলৈ। পটককৈ অহাৰ নিচিনাই হ'ল। আৰু এইফালে বতৰটোও বৰ ভাল নহয়, অকণমানকৈ বৰষুণো দি আছে। ঠিক আছে, তেন্তে আমি এতিয়া গৈ লওঁ, ঘৰ পাই লওঁগৈ, তাৰপাছত ক'ম ঘৰলৈ কিয় আহিব লগা হ'ল। আশা কৰিছোঁ আজিৰ ব্লগটো যে আপোনালোকে ভাল পাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, সদায় কোৱাৰ নিচিনাকৈ। এই দোকানবিলাকো উঠাই দিলে, চব জেগাটোৱে উঠাই দিলে। হা, এইখন চক বজাৰখন, সেই বিল্ডিংটো পাৰ হৈয়ে হেৰিখন আছিলে আচলতে। আমি কোনফালে সোমাই যাওঁ? আমি এতিয়া আপুনি ৰাস্তা চিনি নাপায়। এইবিলাক বাচিলে, এইকেইখন, এইফালৰ কেইখনো বাচিলে চব। আমি এইফালৰ বাচিলে এইফালৰ কেইখন। এইটোলৈ অহা হ'লে পাগল হৈ গ'ল মানুহ। কেনেকৈ ধৰিলেহেঁতেন গমেই নাপালোঁ। সঁচাকৈ দেই, এইফালৰ কেইখন বাচিলে। ঘৰ আহি পাই গ'লোহি, আৰু এইফালে কালা জামুন আনিছিলোঁ, মায়ে ভাল পায়। আৰু এইফালে বাৰবন বিস্কুট আছিলে, আৰু এইফালে লাল চাহ, আৰু এইফালে মায়ে মিনি কাটা বিস্কুট পেকেট খুলি আছে। নালাগে, এইকেইটা বাদামেই হ'ব। বাদাম থৈ দিছে জোঁৱায়ে ক'লে। মায়ে আমাক ভাত খাই যাবলৈ কৈছে, আমি কৈছোঁ যে ভাত নাখাওঁ, সেইকাৰণে মায়ে ৰুটিকে বনাইছে, ৰুটি খাই যাবলৈ কৈছে। এইফালে শুকান ৰুটি বনাইছে, আৰু এইফালে মই ডিম অমলেট কৰিম। আৰু এইফালে এয়া শুকান ৰুটি হৈ গ'ল, আৰু এইফালে মই ডিম অমলেট কৰিছিলোঁ। আগতে আমি খাই লওঁ। আৰু এইফালে লৈছোঁ আচাৰ। খাই বৈ হৈ গ'ল, ৰুটি খালোঁ, আৰু ভাত খোৱাকৈ অহা নাই বাৰু। মায়ে ভাত খাব কৈছিলে, দেউতাই ভাত খাবলৈ কৈছিলে, ভাত নাখাওঁ ক'লোঁ। আৰু এতিয়া আমি ঘৰ যাব ওলাইছোঁ। আমি ঘৰ আহি পাই গ'লোহি। ঘৰ আহি পাওঁতে 8:30 মানেই হ'ল, আৰু এতিয়া কাপোৰ কানি সলাই মেলি মুখ হাত ধুই বহিয়ে আছোঁ, বেলেগ কাম একো নাই। আৰু আচলতে ঘৰ যোৱাৰ এটা বিশেষ কাৰণ আছিলে। কাৰণটো মানে এনেকুৱা, মোৰ দেউতাৰ পেৰালাইচিছ হ'ল, তো তেওঁ এতিয়া বিচনাতেই আছে, থেৰাপি দি আছে বাৰু। তেওঁ এতিয়া একো কৰিব পৰা নাই। মা মানে পটককৈ দেউতাক এৰি থৈ যাবলৈও দিগদাৰ হয়। আচলতে আমি, যিহেতুকে মোৰ ঘৰত ল'ৰা নাই, মাত্ৰ আমি ছোৱালী দুজনী, মই আৰু ভণ্টিহে। আচলতে আমি কাম এটাত গৈছিলোঁ, মানে দৰকাৰী কাম এটা আছিলে, কামটো কৰিলোঁ আৰু আহি গ'লোঁ। আমাৰ ছোৱালী দুজনী, ল'ৰা নাই। সেই ল'ৰা নথকা অনুভৱটো কৰোঁ মানে কেতিয়াবা। আৰু এতিয়া মই বিয়াৰ পিছতে মিষ্টাৰ মোৰ লগত আছে, তো মই অকণমান সাহস পাওঁ। আৰু বাকী যি কি নহওক, মই ভইচ অভাৰ দি দিছোঁ, কাৰণ টিভি চাই আছিলে, ভলিউমটো মোৰ ৰুমলৈকে আহি আছিলে। এতিয়া সময় হৈছে 10টা বাজিব হ'ল। মিষ্টাৰক খুৱাই মেলি পঠিয়ালোঁ, কিন্তু মই আজি চাহ খাবই পোৱা নাই। ইটো সিটো কিবা কিবি কাম কৰি আছোঁ, ভিতৰৰ কামখিনিও আছে, আৰু কাপোৰ ধুবলৈও আছে। প্ৰথমতে ভাবিছোঁ চাহ একাপ খাই লওঁ, তাৰপাছতে বাকী কামখিনি কৰি থাকিম। আৰু আজিৰ দিনটোৰ ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ এতিয়াৰ পৰা। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। ঠিক আছে, তেন্তে এতিয়া প্ৰথমতে মই চাহটো খাই লওঁ, তাৰপিছত দেখাই থাকিম। এইফালে লাল চাহ, আৰু এইফালে চুইচ ৰোল, মই কামো খালোৱেই। আৰু এইফালে বিস্কুট। ৰাতিপুৱাৰ চাহ খাওঁহে এতিয়া, আগত খাই লওঁ। চাহ খাই হৈ গ'ল, আৰু এতিয়া বনাব লৈছোঁ ৰুটি। মাৰ কাৰণে এইফালে শুকান ৰুটি বনাম, আৰু আমাৰ কাৰণে বনাই আছোঁ এয়া লুচি। তলৰকেইটা ফুলিছিলে, কিন্তু এতিয়া পমি গ'ল। তেজপাত দিয়া লাল চাহ, চাহৰ লগতে খাম লুচি। ভাজি চাজি নবনাওঁ, আৰু বহুত টাইম হৈ গ'ল, আকৌ ভাত খাবই হ'ব।
কাম বন কৰি মেলি আজৰি আৰু এইখিনি সময়ত বৰ বিশেষ কাম নাথাকে, কেতিয়াবা থাকে আৰু কেতিয়াবা নাথাকে। আৰু এতিয়া ভাবি আছোঁ তাকে কি কৰোঁ, আমনিও লাগিছে। কাম আছে বাৰু, এনেই যিটো কাম আছে মানে মোৰ কৰিবলৈ এলাহ লাগিছে। মই মানে একদম এলেহুৱা হৈ গৈছোঁ দিনক দিনে। আৰু কালি যে ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা এটা বস্তু লৈ আহিলোঁ। মানে বস্তুটো এনেকুৱা, বেলেগে খাই পেলাই বস্তুটো পেলাই দিয়ে, মই আকৌ সেই পেলাই দিয়া বস্তুটো বুটলি আনো। মানে কিবা এটা বনাবৰ কাৰণে আকৌ মোৰ বুটলি আনো যদি ভাল লাগে মানে বস্তুটো। তো কালি মানে ঘৰৰ পৰা আনিলোঁ পনীৰৰ টেমা 2টা। তো তাকে ভাবিছোঁ আজি সেইকেইটা কিবা এটা কৰি পেলাই ফেব্ৰিক কালাৰ লৈছোঁ। প্ৰথমতে মই ব্লেক দিম ভাবিছিলোঁ, ব্লেক নিদিওঁ। এইটো ব্লু আছে, এইটো হোৱাইট আছে, হোৱাইট আৰু ব্লুটো মিক্স কৰি পেলাই কৰিম। চাই লওঁ, যদি অলপ পাতলা নিচিনা দেখোঁ তেতিয়া ব্লেকটো মাৰি দিম। তেনেকৈ কালাৰ কৰি পেলাই মানি প্লেণ্ট দি থৈছোঁ। কালি যে গৈছিলোঁ ঘৰলৈ, দেখিছোঁ ইমান ধুনীয়াকৈ হৈছে, মানে ইমানেই দেখি ভাল লাগিছে। তাৰপৰা ভাবিলোঁ এইকেইটা লৈ যাওঁ, মানে এইকেইটা মই ঘৰত থৈ আহিছিলোঁ। কালি আনিলোঁ, আনি ভালকৈ এইকেইটা ধুই ল'লোঁ। ধুই পেলাই এইফালে এতিয়া মই কালাৰ কৰি আছোঁ। আৰু আপোনালোকে এনেকৈ পেলাই নিদিব। যদি কাৰোবাৰ এইবিলাক কামত ইণ্টাৰেষ্টটো বেছি, তেওঁলোকে এনেকৈ কালাৰ কৰি পেলাই ধুনীয়াকৈ নিজৰ মনৰ ইচ্ছা ডিজাইন কৰি পেলাই ধুনীয়াকৈ ফুল সজাই থ'ব পাৰে। আৰু এইফালে মই এতিয়াতো কালাৰ কৰি আছোঁ, আগত গোটেইটো কালাৰ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। কেতিয়াবা এনেই থাকিলে এইবিলাক কাম কৰি ভাল লাগে দিয়কচোন। আৰু মোৰ এইবিলাক কাম কৰাত এনেও মানে ইণ্টাৰেষ্টটো বেছি। আৰু এইটো কালাৰ কৰি হৈ গ'ল। হৈ যোৱাৰ পাছত মই অলপ সময়ৰ কাৰণে শুকাব দিছিলোঁ। শুকোৱাৰ পিছত মই হোৱাইট আৰু য়েল্ল' কালাৰ লৈ এনেকৈ ওপৰত ফ্লাৱাৰ বনাই দিছোঁ। আৰু ফাইনেলি মোৰ এইটো কমপ্লিট হৈ গ'ল। মই ভাল দেখিছোঁ কিন্তু আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া ইয়াত মই পানী অলপমান দি লৈছোঁ। আৰু ইয়াত মই বেলেগ ফুল নথওঁ, আপোনালোকে ইচ্ছা কৰিলে বেলেগ ফুলো সজাব পাৰে। মই মানি প্লেণ্টেই থ'ম। তো আকৌ বহুত দেৰি মূৰতহে ষ্টাৰ্ট কৰিছোঁ, মানে আমাৰ ৰাতিৰ ভাত খাবই হ'ল আৰু এনেকুৱাত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে গধূলি একো ভিডিঅ' নকৰিলোঁ আৰু একো বিশেষ দেখাব লগাও নাছিলে। আৰু এইফালে আমাৰ আজি ভাত হৈয়ে গ'ল। ভাবিলোঁ বিলাহী টপ অকণমান বনাওঁ। বিলাহী 4টা, সৰু সৰু বিলাহী 4টা মই কুকাৰত চিটি এটা মৰাই বইল কৰি লৈছোঁ। আৰু এইফালে এনেকৈ কাটি লৈছোঁ। আৰু আনফালে দাইলো উতলি আছে। আৰু বিলাহী টপটো বনাবৰ কাৰণে বিশেষ একো কৰিব নালাগে, একদমেই ইজি হয়। মই কেৰাহীখনত অকণমান মিঠাতেল দি লৈছোঁ। আৰু এইফালে শুকান জলকীয়া 2টা এনেকৈ ফালি দিছোঁ। আৰু পাঁচফোৰণ কেইটামান দি লৈছোঁ। আৰু তাৰপাছত বইল কৰি থোৱা বিলাহীখিনি দি দিছোঁ। একদমেই চিম্পল, বিশেষ একো বস্তুৰ আমাৰ দৰকাৰ নাই। আৰু তাতে অকণমান হালধি দিব লাগিব, অকণমান নিমখ দিব লাগিব, আৰু অকণমান জ্বলা মিঠাৰ কাৰণে চেনি অলপ দিব লাগিব। মানে অলপ কি আৰু যিমানটো মিঠা খাব বিচাৰে সিমানটো দিলেই হ'ব। আৰু এইটো আপোনালোকে বনাই দুদিনমানৰ কাৰণে থৈও দিব পাৰে, এইটো ৰুটিৰ লগতো খাব পাৰে। একদমেই চিম্পল হয় আৰু বহুত বেছি ভাল লাগে খাই। কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। আৰু এই বিলাহী টপটো প্ৰায় বনাব জানেই, হ'লেও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মইনো কেনেকৈ বনাই, একদম চিম্পলকৈ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল পালে লাইক কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব।